কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনাক সকলোৱে ভাল আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ব্লগ চেনেলটোলৈ। মানে আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস, আপোনালোকে সকলোৱে জানে আৰু আপোনালোকক আশা কৰিছোঁ যে আপোনালোকে ইতিমধ্যে চাগে পুলি চুলি ৰোৱা ৰূপায়ণ কৰা কাম চলালেই। তো এপাত গছ ৰুব লাগিলে য'তে নহওক লগাই দিব, ঘৰতে হওক য'তে হওক লগাই দিব। আৰু মই এতিয়া গৈ আছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কামত গৈ আছোঁ। তো তাত মানে জোখ মাপ লৈ পেলাই তাত গাঁত খানা আছে, গাঁত খনাৰ পিছত পুলি ৰোৱা হৈছে। তো গছ ৰূপায়ণৰ কাম হৈ আছে আমাৰ তাত, মানে আমাৰ ওচৰতে। গৈ আছোঁ তালৈ, বহুত ধুনীয়া ধুনীয়া কাম কৰি আছোঁ। এতিয়া তাত গৈ আছোঁ আৰু পুলি লগাব গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কেনে পায় আপোনালোকে কমেণ্টত জনাব আৰু লাইক এটা আজি লাগিবই। তো চাই থাকক, একদমবাৰে আপোনালোকে বেয়া চেয়া নাপাব। মই মানে বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই, সেইবাবে আপোনালোকে বেয়া চেয়া নাপাব। তো আৰু এইটো এজাৰ ফুল বুলিয়ে কয়। তো আমাৰ ঘৰতে ফুলিছে এইটো, মানে ধুনীয়াকৈ ৰাখিছোঁ আৰু বাটৰ মুখতো আছে এয়া। আৰু চাইখন লৈ ওলালোঁ কামলৈ, দাদা আৰু মই গৈ আছোঁ। তো এইফালে যাব লাগিব, তো গাঁও মূৰলৈ গৈ আছোঁ দিয়ক। তো আমাৰ দস্তিকেইটা পূৰা আহি গ'লোঁ আমি গছ ৰুবলৈ। তো চাই থাকক। আৰু এইখন 4খন দা আছে। তো এই ওপৰত ঠাইখন হৈছে মোৰ, সেইখন লৈ লওঁ। আজি ৰুলোঁ মানে এয়া পুলিবিলাক, এয়া চাওক। আৰু এইটো হৈছে শিলিখা পুলি, এইটো শিলিখা পুলি হয় এইটো। আৰু এইটো হৈছে শিলিখা। তো এনেকৈ আছে বহুত, মানে সেই তাত দেখিছে এইফালে যিমানবোৰ ঠাই দেখিছে আপোনালোকে গোটেই ৰোৱা হ'ল। আৰু কাম কৰি পূৰা ক'লা, এনে ক'লা আৰু ক'লা হৈ গৈছেগৈ। তো আৰু কেইটামান পিছত চিনিয়ে নাপাব চাগে আপোনালোকে। তো এইখন দা জংঘল কাটিব লাগিব, তাৰপিছত জংঘল কটাৰ পিছত ৰোৱা হৈ যাব। তো মানে আৰু এইফালে পাহাৰ চাওক, একদম কি ক'ম আৰু, একদম হে দোস্ত আ যাও। তো গোটেই সোপা আহি আছোঁ আমি। তো এইফালে জুইব লাগিব এই চাইডে। তো আমি এইফালে জুই দিলোঁ, আপোনালোকে চাওক। তো আৰু দেখাই আছোঁ এইফালে চব জুই দিলোঁ। আৰু এইবিলাক গোটেই পুলি ৰোৱা হৈ গ'ল এইসোপা। আৰু এই মানুহ দেখিছে তাত অৰ্থতে আহি আছে। বিহু গছ নে বাৰু? কোনডাল? চেগুন গছৰ দৰে হৈ গৈছে। কি গছ বাৰু এইটো? বিহু গছ কয় ন? ক'ত গৈ আছে ই? এই লুকাইছ ক'ত? ঐ এইফালে পুলি চাওক, কি পুলি মই একদম ধৰিব পৰা নাই। কি পুলি জানো, কি পুলি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন, ভালকৈ চাওক। আৰু এয়া চাওক, আৰু মানে এইবিলাক যিমানবোৰ ঠাই দেখিছে দুই পাৰে চব ৰোৱা হৈ গ'ল, কমপ্লিট হৈ গ'ল আমাৰ ৰোৱা। তো মাজতে ৰাস্তাটো আছে। তো ভাবি চাওক, এইবোৰ যিবোৰ এতিয়া ৰোৱা হৈ গ'ল কমপ্লিট, সেই গছবোৰ এতিয়া আপোনাৰ জলফাই এনেকৈ ঢেৰ কিবাকিবি গছ আছে। তো এইবিলাক গছবোৰ উখোৱাৰ পিছত আৰু এইফালে ৰাস্তাটো আছে মাজত, কি ধুনীয়া লাগিব ভাবি চাওকচোন। বিশেষকৈ ভিউটো বেছি ভাল লাগিব। তো দেখাই আছোঁ, যদি পাৰোঁ আগলৈ দেখাবলৈ চেষ্টা কৰিম এই ঠাইখিনিত, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো সেইফালে পাহাৰ আছে চাওক, কি ধুনীয়া নেচাৰ। আৰু মই মানে সুধিলোঁ, তো পুলিডাল কৈছে জলফাই পুলি, মই চিনি পোৱা নাছিলোঁ। এতিয়া গাঁত খানি পেলাই লগাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। আৰু গছ পুলিত ৰোৱাৰ বাবে আপোনালোকে লাইক এটা নিশ্চয়কৈ কৰিব। তো মই বেয়া কাম কৰি থকা নাই, ভাল কাম কৰিবলৈ গৈ আছোঁ। তো সেইবাবে পুলিডাল ৰুই লওঁ, আপোনালোকে চাই থাকক। তো গুচিকি দিব লাগে, আপোনালোকে গুচিকি দিব। এইটো গুৰিটো টাইট হ'লে বহুত ভাল হয় গছজোপা। আৰু এইটো খুঁটিটো পুতি দিছোঁ মই ইয়াতে, ওচৰতে আছিল। আৰু গছ পুলি পাত ৰুই দিলোঁ আৰু মাটি উঠাই দিব লাগে। এটা কথা ভাবি চাওক, মইতো ঘৰতো ৰুব পাৰিলোঁ হয়, কিন্তু মই ঘৰত ৰোৱা নাই। তো বাহিৰত ৰুইছোঁ, কাৰণ ৰুলেই হ'ল, য'তে নহওক আপুনি য'তে নহওক ত'তে ৰুই দিব পাৰে। তো সেইবাবে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিমান পাৰে গছ পুলি লগাওক, ঘৰতে হওক বা অন্য ঠাইত আপোনালোকে গছ পুলিটো ৰূপায়ণ কৰক। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজি বিশ্ব পৰিৱেশ উপলক্ষে আমছৈ ফৰেষ্ট ৰিজাৰ্ভত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তো আংকুলে কথা এষাৰ ক'লে, তো আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি সকলোৱে মিলি বহুত দিনৰ পৰা কৰি আছোঁ। তো সেইবাবে চাই থাকক, এইফালে বৃক্ষ ৰোপণ কাম চলি আছে।
গছ পুলি ৰূপায়ণ কৰিছে আমাৰ বাইদেউ এয়া ইমান এয়া এয়া এইটো শিলিখা পুলি এইটো শিলিখা পুলি কয় ন এইটো শিলিখা পুলি কয় চিন্তি নাপাওঁ দিয়া ৰুই দিয়া ৰবা দেই ৰবা বোলে আমাৰ দাদা যাবতো হাই ৰোৱা পুলি ৰোৱা এয়া ৰুই দিয়া ৰুই আছোঁ আমি অঁ পুলি ৰুই আছো আজি কি দিৱস আজি বিশ্ব পৰিৱেশ দিৱস অঁ আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ অঁ আটাই মেলি তো সকলোৱে মিলি আছোঁ আমি ৰুই আছো এয়া পেহী ৰুই কমপ্লিট কৰি দিলে আৰু ৰুই আছো জীয়াব ন জীয়াব জীয়াব মৰিলেও জীয়াব মৰিলেও জীয়াব এইটো এটা শিলিখা পুলি এইটো ধুনীয়া আছে টেঙা পুলি ক'লে একদম লোভ চুপ লাগি যায় নে কি কোৱা দিয়া টেঙা কাটিছা যদি চিকুটি সোমাইছে নেকি চাওঁ চকুটি চাওঁ দেখাই নাই কোলা হৈ গৈছে গোটেই নিমখ কৰে খাই ভাল লাগিব মিঠা হোৱা নাই দিয়া কৌদৈ কৰ্দৈ নহয় ৰদৈ ৰৌদৈ কৌদৈ নহয় ৰৌদৈ ভাল লাগিছে কিন্তু মজা লাগিছে ন টেঙা নাই টেঙা নাই মিঠা কৰ্দৈটো টেঙা বছৰৰ ফল বছৰত খাব লাগে এবাৰ আহে এইটো ইংলিছত কি হয় নহয়? আছিলে ষ্টাৰ কি বুলি কয় ষ্টাৰ ফুড নে কি ষ্টাৰ ফুড জানো ইংলিছত কি আমি ইংলিছ নাজানো এইখিনি নাজানো অসমীয়াতে কৰ্দৈ টেঙা খাব লাগে খাব লাগে অঁ ইংলিছত কি কয় ক'বচোন দেই নাজানো মানে একদম গাধ বিদ্যা একদম বিদ্যা গা বেয়া গাধ